Hi guys, আমি আজি নতুন ভিডিও লৈ আহিছো আমাৰ গাঁৱৰ বন্ধুবৰ্গৰ সৈতে আমি আজি যাম হাহিম চাবলৈ হাহিমৰ পৰিবেশ এক পিকনিক I'll tell you things you won't believe above the skies overseas. I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. ইমান মানুহ আপোনাৰ চাওক গাড়ী ৰাখিব ঠাই নাই ইমান মানুহ অজস্ৰ মানুহ আৰু ভিতৰৰ ফালে গাড়ী লৈ যাব নোৱাৰি কিন্তু আমি এটা এনেকুৱা ঠাই পালোঁ য'ত মানে এতিয়া ভাত বাচন লোৱাটোৱে দিগদাৰ হ'ব গতিকে আমাৰ বন্ধুসকলে এতিয়া কি কৰিছে ডাঙৰ শিল এটা উঘলি পেলালে এইটো শিল চাওক সমানে কৰাৰ কাৰণে এই শিলটো উঘলি পেলালে ইয়াতে তথাপিও আমি তাৰমানে চেষ্টা কৰিম কেনেকুৱা খাব পাৰোঁ তাৰমানে প্লেচৰ অভাৱ বহুত মানুহ It was not easy from the start. There were days when I fell apart. মিনিমাম হাফ কিলোমিটাৰ বেছি হ'ল আমি বৰ্তমান মেঘালয়ৰ গাৰো পাহাৰত আছোঁ বহুত দুৰ্গম পাহাৰ বহুত ওপৰলৈ উঠিছোঁ 1000 চাওক বহুত দূৰলৈ চাওক আপোনালোকে বহুত ওপৰলৈ উঠিছোঁ আৰু বহুত যাম বুলি ভাবিছোঁ এখনি গাঁও থকা বুলি গম পাইছোঁ ইয়াতে বহুত ভিতৰৰ অঞ্চলত পাহাৰৰ বহুত অংশলৈ আমি গৈ আছোঁ তো ভাগৰ লাগিছে বহুত তথাপিও গৈ আছোঁ আৰু যিমানে উঠোঁ হয়তো অলপ অক্সিজেনটো কম যেন লগা অনুভৱ হৈ আছে ভাগৰো লাগিছে Come here to there. It will take. कितना टाइम लेगा 5 मिनट और कितना टाइम 5 seconds 1 kilometer 1 किलोमीटर जाना पड़ेगा no yeah there is small means यहाँ भी एक छोटा सा घर है खरे only one home no 4 4 home only for whom again speak in English we can understand और 1-2 किलोमीटर जाने के बाद बड़ा गाँव है हाँ people are used to come this road only हैं लोग ये रोड से आता है ओके और नहीं जाएगा आगे तो सुनो मनु बाय बाय what is your name what तुम्हारा नाम क्या है बेटी अक्षरा क्या हेमा हैंडशेक थैंक यू याहू मेरा शिष्य लगते हैं मेरा सिस्टर what is your name My name is Maxi and very good name Maxi and Shama थैंक यू बेटी चलता बाय बाय এই আমি মেঘালয় গাৰো পাহাৰৰ এই হাতৰ কথাই নলওঁ বহুত ওপৰলৈ গৈ আছোঁ আৰু জানিব পাৰিছোঁ পাহাৰৰ বহুত ওপৰৰ টিলাটোত মাত্ৰ 4-5 ঘৰমান মানুহ থকা বুলি গম পাইছোঁ তো যাব চেষ্টা কৰি আছোঁ কেনেকুৱা ঘৰ কেনেকুৱা জীৱন যাত্ৰা এওঁলোকৰ আৰু ইয়ালৈ আমি জনামতে মানুহখিনিকৈ নাহে আৰু ইয়াত জীৱ জন্তুৰো মাজে গমন হয় বুলি গম পাওঁ কেতিয়াবা বাঘ ওলায় সকলো কথা গম পাই আহিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমি আহি বিশাল অৰণ্যৰ মাজত ক'ব গ'লে অৰণ্য বুলিয়ে ক'লোঁ কাৰণ বিশাল ডাঙৰ পাহাৰ বহুত ওখ পাহাৰ আছে এইবিলাক চাব পাৰে আপোনালোকে তাৰ নামনিত মাত্ৰ কেইঘৰমান মানুহ দেখা পালোঁ এই কি বুলি কয় গাঁওখন খাচীগাঁও বুলি গম পালোঁ খাচীগাঁও তো খাচীগাঁৱৰ জনবসতিবিলাক আপোনালোকে চাওক কেনেকুৱা জনবসতি আৰু ইয়াৰ পৰাও চাওক আপোনালোকে গোটেই পাহাৰৰ মাজত বৰ্তমান আমি আছোঁ গোটেই পাহাৰৰ মাজত আছোঁ তো আৰু যাবলৈ চেষ্টা কৰিম কি পাওঁ কি নাপাওঁ আৰু এই চাওক মানে পাহাৰৰ তাত বহুত ধূলি মানে জোতাবোৰ সোমোৱাই যায় তথাপিও মানে জোতা খুলিব লাগে তথাপিও মই চাইৰে আহিছোঁ কিবা কৈ শিলৰ মাজে আহিছোঁ তো আপোনালোকে চাই থাকিব অতি মানে আমাৰ পাহাৰৰ মাজত মানে গাৰো পাহাৰৰ মাজত আমি ভিতৰ গাঁৱলৈ যাই আছোঁ তো গাঁৱৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম
মেঘালয় গাঁৱৰ কেনেকুৱা পৰিৱেশ আপোনালোকে চাই থাকিব মই গৈ আছোঁ এতিয়া নাইস প্লেস সুন্দৰ You ঠাই don't see the things I সুন্দৰ ঠাই পাহাৰৰ মাজতো পাহাৰৰ ওপৰত টিলাটো এনেকুৱা গাঁও আছে তো দেখি খুবেই ভাল লাগিছে above the sky. আমি এতিয়া মেঘালয়ৰ সৰু সৰু কণ কণ ভাইটি ভণ্টিৰ লগত কিছু মই অলপ ধেমালি কৰিবলৈ চেষ্টা কৰিম বৰ্তমান বিশাল পাহাৰৰ মাজত বহুত কেইখন পাহাৰৰ মাজত এখন গাঁও আছে সেই গাঁৱৰ ভিতৰলৈ যাই আছোঁ বহুত সাহসেৰে যাই আছোঁ আৰু অলপ ভয় ভয়ো লাগিছে এইটো বেলেগ কথা বাৰু তথাপিও গৈ আছোঁ অলপ সিহঁতৰ লগত ধেমালি কৰিম सिस्टर और कितने दूर जाना पड़ेगा और कितने दूर जाना पड़ेगा कितने दूर जाना पड़ेगा और हाँ कितने दूर जाना पड़ेगा और 10 मिनट्स 5 मिनट्स पता नहीं पैदल चल रहा हूँ गाड़ी नहीं चाहिए हमको ऐसे ही खुश करने के लिए जा रहे हैं अच्छा लगा ना हमारा असम का लोग बहुत अच्छा है तुम्हारे तरह नन्ही मुन्नी सा है और ये बच्चा हमारा अच्छा है बेटा ठीक है It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sun that's holding me, in me. Live your life, live your dream. Whoa, you ain't like you believe. মানে নদী মানে নিজৰ আৰু দূৰৰ পৰা পানী গৰি আৰু সৌ সেইখন এইখন যিখন কৰিছে সেইখন ৰছী তোলাৰে যিটো আমাৰ মানে ওপৰেৰে পাৰ হ'ব পাৰি কি কৰিব নাজানো সেইটো এটা আছে চাম তালৈ চাব যাম এইটো খুব গধূলিয়ে হ'ল তো আমাৰ কাম বন কৰাৰ কাৰণে অলপমান দেৰি হ'ল তো আহিছোঁ কিছু আপোনাক দৃশ্য দেখুৱাম এই চাওক অহুৱাৰ একটি ধুনীয়া পৰিৱেশ সুন্দৰ কিছু পানী লাগিছে অলপ অলপ সুন্দৰ আৰু পানীবোৰ ইমান চাফা পানী মানে বহুতেতো ইয়াৰ পানী খাই আছে ইয়াৰ পানী খাই কিনে নিজৰ বনভোজস্থলীৰ যিবিলাক মানে খাদ্য ধুইছে তেওঁলোকক ভাত বনাইছে সকলো এই পানী নিজে কৰিছে তো কোনোবাই পানী কিনি নিছে সেইটো বেলেগ কথা কিন্তু ইয়াৰ পানীটো কিন্তু খুবেই পৰিষ্কাৰ আমি জানা মতে আৰু বহুত চাফা আৰু ইয়াৰ পানী চাওক বহুৱাৰ হাই গাইজ এতিয়া আমি উঠিম যিটো মানে মেঘালয়ৰ যিটো হাহিমৰ যিটো নিজৰাৰ ওপৰেৰে যিটো মানে দলং মানে এই তলত মানে লোহাৰ প্লেট টাইপ আছে ওপৰত ৰছী আছে খুব লৰাই আচলতে ভয়ো লাগে ৰছী আপোনালোকে চাব পাৰে মই আপোনাক দেখুৱাই যাম চাব আপোনালোকে I hear them all, those places calling me to never give up, to never back down. You can do Hi the guys, আপোনালোকে চাব storm, even the nights আচলতে that যদিও আহিছোঁ ন খুব ভয় লাগিছে আপোনালোকে চাব ইয়াতে মোৰ এতিয়া এনেকুৱা লাগিছে গাইছ ইয়াৰ পৰা উল্টি যাবলৈ লাগিছে খুব লৰিছে এতিয়া মাছ পাইছোঁ ৰাইজ মই চাওক বহুত লৰিছে গাইছ মই চাওক আপোনালোকে গাইছ আৰু নেক্সট টাইম যদি আহিব ইচ্ছা নাযায় মই চাওক খুব ওপৰত উঠি আছোঁ আমি ভয় লাগে বহুত লৰিছে মই চাওক এই লৰিছে আপোনালোকে মই চাওক বেয়া কবি নে বহুত লৰিছে আৰু চিকিউৰিটি গাৰ্ড নাই যোৱাৰ কথা কৈ আছে
কৈছে ইয়াতে বেছি মানুহ উঠবে হাক দিছে কিন্তু চিকিউৰিটি নাই কাৰণে এইটো ভুল এতিয়া যদি কিবা এটা হৈ যায় কিন্তু কোনো ৰিস্ক নাই কৈছে হাই গাইছ আহি পালোঁ এতিয়া এয়া এতিয়া আহি পাইছোঁ এয়া আহি পালোঁ খুব সুন্দৰ